নমস্কাৰ, মোৰ চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক ব্লাউজত হুক কেনেদৰে লগাই তাকে দেখুৱাবলৈ ওলাইছোঁ। এইকেইটা মই আগতীয়াকৈ লগাই থৈ দিছোঁ, ভাবিলোঁ ভিডিঅ' এটাকে কৰোঁ। কাৰণ কিনা ব্লাউজ হওক বা চিলাবলৈ দিয়া ব্লাউজেই পিন্ধাৰ দুদিন পিছতেই এৰি যায়গৈ, খুলি আহে। আৰু তেতিয়া কি কৰিব আপোনালোকে, কেনেদৰে মজবুতকৈ হুককেইটা লগাব চাওকচোন কেনেদৰে লগাওঁ। প্ৰথমতে বেজীটোত সূতা দীঘলকৈ লৈ দুজাপ কৰি ল'ব। দেখুৱাইছোঁ নহয় আপোনালোকক, ভালদৰে ধৰিব পাৰিছেনে? দুজাপ কৰি লৈ বেজীত ভৰাব। তাৰপিছত আকৌ সমানকৈ লৈ ল'ব, তেতিয়া 4 জাপ হ'ব। বেজীটোত সূতা এনেকৈ 4 জাপ কৰিয়ে ভৰাব আৰু এটা গাঁঠি মাৰি ল'ব এনেদৰে পকাই। তাৰপিছত আপোনালোকে হুক এটা লৈ ল'ব এনেদৰে। এয়া দেখিছে নহয়, এইকেইটা কেনেদৰে লগোৱা হৈছে। আৰু চাই ল'ব সমান সমান হৈছেনে নাই, নহ'লে সমানকৈ চিন দি ল'ব হুককেইটা। আৰু এয়া হুক এনেদৰে ধৰি ল'ব। এনেদৰে ধৰি লৈ কেনেদৰে চিলাইছোঁ আপোনালোকে চাই যাব। দুটা গাঁঠি দিছোঁ আৰু এটা গাঁঠি দিম 3টা, আৰু এটা দি দিম 4টা, তেতিয়া মজবুত হ'ব। আৰু ইফালেও তেনেদৰে 3-4টা দি দিম। এনেদৰে দিলে পটককৈ খুলি নাযায়, খুলি যোৱাৰ চান্স নাথাকে। তাৰপিছত এইটো এনেদৰে দিব। এইফালেও 3-4 বাৰমান চিলাই দিম। এনেদৰে ইটো ছাইডলৈ লৈ যাব। আপোনালোকৰ মোৰ ভিডিঅ'টো চাই যদি ভাল লাগে তেনেহ'লে লাইক এটা কৰি দিব। আৰু যদি মোৰ এনেকুৱা আৰু নতুন নতুন ভিডিঅ' পাই থাকিবলৈ বিচাৰে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। এয়া দেখিছে নহয়, শেষত এনেদৰে 3বাৰ ঘূৰাই এনেদৰে টানি দিব। পিছত গাঁঠিটো এনেদৰে ভালকৈ দি দিব। আৰু সূতাডাল কাটোতে সাৱধান, বেছি গুৰত নেকাটিব, নহ'লে গাঁঠিটো খুলি যাব পাৰে। এয়া দেখিছে নহয় কেনেদৰে লগালোঁ। আপোনালোকে হুককেইটা ভালদৰে চাই ল'ব, সমান সমান জেগাত পৰিছেনে নাই। অসুবিধা হ'লে চিন দি ল'ব। আৰু এইটো জোখত পৰিছে, আৰু সেইখিনিত আমি ঘাটকেইটা কেনেদৰে দিওঁ চাই ল'বচোন। তলৰ ফালৰ পৰা এনেদৰে বেজীটো ভৰাই দিব। আৰু তাৰপিছত এয়া দেখিছে নহয়, তাৰপিছত আকৌ এনেকুৱা দূৰত্বত এনেদৰে দিব। তাৰপিছত আকৌ এটা এনেদৰে চিলাই দিব। দুজাপ হৈছে, আৰু এজাপ দি দিব এনেদৰে, তেতিয়া মজবুত হ'ব।
তাৰপিছত এনেদৰে ঘূৰাই ঘূৰাই গাঁঠি দি দি গৈ থাকিব। ফ্লাপ কৰি দিব আপোনালোকে এনেদৰে। আপোনালোকে ভাবিব পাৰে এইবিলাক ভিডিঅ'নো দিয়েনে সহজ সহজ কাম, কিন্তু এনেকুৱা কামবিলাকেইতো বহুতেও কৰিবলৈ নেজানে। তাৰপিছত এনেদৰে পিছফালে ভৰাই বেজীটো এনেদৰে 3 বাৰ ঘূৰাই দিব, দি এনেদৰে টানি দিব। তাৰপিছত গাঁঠিটো লাগি যাব আৰু ঠিক তেনেদৰে অকণমান বেছি গুৰত নেকাটিব, অকণমান আঁতৰত সূতাডাল কাটি দিব। আৰু এইটো এতিয়া চাওকচোন কি ধুনীয়াকৈ হৈ গৈছেগৈ। আৰু মই কোনটো হুপ লগাইছোঁ আপোনালোকে দেখিছেই নহয়। ৰূপালী কালাৰৰ হুপ এটা থাকে, সেইটো অলপ মোটা হয় আৰু হুপটো মাৰিবলৈ অসুবিধা হয়, সেইকাৰণে মই এইটো হুপকে লগাওঁ। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।